बरपेटा रोडआव सानै सिखावा बाइकजों रांनि थफ्ला सिख'नानै खारनाय समाव जाब्रबथाय सासे थैदों। सासे आइजोनिफ्राय 50,000 रां सिख'नानै लाना थांनायावनो लामायाव एक्सिडेन्ट जानानै इरानी ग्रुपनि सासे सिखावा थैदों। इरानी ग्रुपनि सानै सिखावा सासे आइजोनि फैसा बेगखौ सिख'नानै बाइकजों गोख्रै खारथायजों खारनो थांनायावनो कारेन्टनि पस्ट खुन्थियायाव सौग्रावो। बे जाथायाव इरानी ग्रुपनि सासे सिखावा जायगायावनो थैयो। थैनाय इरानी ग्रुपनि सिखावनि मुंखौ आमिर गवाला होननानै मिथिनो मोननाय जादों। बिनि न'आ बिहारनि किसानगंज होनना मिथिनो मोननाय जादों। बाइकआव थानाय गुबुन सासे सिखावा इरानी ग्रुपनि रहित सिंहआ गोब्राब जोखोम जायो। जोखोम जानाय सिखावखौ खैफोदनि समाव हाखु दाखुयै बरपेटा रड देहा फाहामसालियाव लांदोंमोनब्लाबो गोजौ फाहामथायनि थाखाय डक्टरा बरपेटा मेडिकेल कलेजाव लांनो बिथोन होयो। मख'नो गोनांदि सिमलागुरि कलबारि गामिनि सानै आइजोआ सेल्फ हेल्प ग्रुपनि 50,000 रांखौ बरपेटा रड बैंक अफ इन्डियानिफ्राय दिहुननानै इ-रिक्साजों कलबारि गावसोरनि न'सिम थांफिनबाय थानाय समावनो इरानी ग्रुपनि सानै सिखावा लामा गेजेराव इ-रिक्साखौ लाखिनो होनानै आइजोनिफ्राय फैसा बेगखौ सिख'नानै AS01EJ9881 नम्बरनि बाइकजों गोख्रै खारनो नाजादोंमोनब्लाबो ससे लामा थांनानै सिमलागुरि लामानि कारेन्टनि गंसे पस्ट खुन्थियायाव सौग्रावहैयो। जाथायाव इरानी ग्रुपनि सासे सिखावा जायगायावनो थैयो। सोमोनांथाव बाथ्राया बेनोदि सानै आइजोआ बेंकनिफ्राय दिहुननाय 50,000 रांखौ रुमालजों बोननानै गावजों लोगोआवनो लाफादोंमोन। इरानी ग्रुपनि सानै सिखावा बेगाव रां दं होननानै सन्देह खालामनानै बेगखौ सिख'दोंमोनब्लाबो बेगाव रां गैयामोन। ঘটনাটো মানে দুপৰীয়া তো ঘৰৰ ওচৰত মানে বাম্পাৰ এটা আছে তো তাৰ পৰা শব্দ শুনা পালোঁ মানে এক্সিডেণ্টৰ শব্দ তো দৌৰাদৌৰিকৈ ওলাই গ'লোঁ চালোঁ মানুহ দুজন তলত ৰাস্তাত পৰি আছে। মানুহ এজন আছিল ডিঅ' স্কুটি আৰু এটা আছিল ডমিনৰ বাইক। তো মানুহ এজন মানে পূৰা মুখেদি চুখেদি ব্লাড ওলাই আছে। তো মই দৌৰাদৌৰিকৈ হস্পিটেল মেডিকেলত লৈ আহিলোঁ বৰপেটা মেডিকেলত লৈ আহিলোঁ আৰু পিছত শুনা পালোঁ যে সিহঁত দুটা চোৰ মোক গাঁৱৰ পৰা ফোন মাৰিছে যে চিলনী চোৰ বুলি কয় যে চিলনী চোৰ। তো সিহঁত দুটা বেগ চুৰি কৰি লৈ আহিছে, বেংকৰ পৰা পিছা কৰি আছিল আৰু তেখেতৰ লগত মোবাইল পাইছোঁ 3টা আৰু 3500 টকা পাইছোঁ আৰু অস্ত্ৰ পাতি বাইক চেক চুৰি কৰা যিটো অস্ত্ৰ পাতি আছে সেইবিলাক পাইছোঁ। চুৰি কৰি আহি ইয়াৰ পৰা মানে এক্সিডেণ্ট হৈছে মানে পলাব বিচাৰিছিল ভাবিছোঁ কোনোবাই পিছত পিছা কৰি আছিল নেকি। তো দৌৰাদৌৰিকৈ মানে স্পীড ব্ৰেকাৰত এক্সিডেণ্ট হৈছে। নাম চাম জনা নাই, ঘৰৰ ওপৰত জনা নাই। আৰক্ষী খবৰ দিছোঁ আহিছে সেইখিনি। কাৰণ মইতো টিউশ্যনত আছিলোঁ আৰু আল্টিমেটলি যিটো শব্দ শুনা পালোঁ তাতে স্পীড ব্ৰেকাৰৰ পৰা আহি খুন্দা মাৰি মোৰ গেটত এটা স্কুটি আছিল, স্কুটিটো পেলাই যায় ইয়াতে দেখা পালোঁ। তাৰপিছত দুজন ল'ৰা পৰি আছে। পৰি থাকোঁতে আমি তাৰমানে আল্টিমেটলি গাঁৱৰ ৰাইজ কিছুমান আহি গ'ল। আহি লগে লগে আমি পিলপিলিত তাক তাৰমানে দুজন ল'ৰা দি আমি তাৰমানে হস্পিটেললৈকে পঠাই দিওঁ। এতিয়া তাৰে মাজত আমাৰ তাৰমানে এটা বেগ পৰি আছিল। বেগটো এতিয়া মানুহগৰাকী পোৱা গৈছে, বেগটো কলবাৰী বুলি কৈ আছে এজন তিৰোতাৰ। বাকী তেখেতেও আহিছে। এতিয়া বস্তুখিনি কিবা হ'ল আৰু নাজানো বাকীখিনি। এতিয়া পিছত গম পালোঁ যে সেই দুটা বোলে চুৰি কৰি আহিছিল। তাৰমানে কলবাৰীৰ পৰা আহোঁতে মানে চুৰি কৰি বেগ এটা লৈ আহিছিল, তিৰোতা মানুহৰ বেগ। তাতে ফটো আইডেণ্টিটি দুটা তিৰোতা দেখা পাইছোঁ। আৰু এইখিনি এতিয়া পুলিচ যদি আহি যায় অহাৰ পিছত যি ব্যৱস্থা লয় তেতিয়াতে সেইখিনি সমাধান কৰিব আৰু দুজন ল'ৰা হস্পিটেলত। এতিয়া ইতিমধ্যে খবৰ পালোঁ এজন ল'ৰা বোলে মৃত্যু হৈছে বুলি গম পালোঁ।